So guys, এতিয়া বৰ্তমান আছো মই ঘৰত আৰু আপোনালোকক আজি যেহেতু মাঘ বিহুৰ উৰুকা আৰু উৰুকা নিশাত আজি আপোনালোক সকলোৱে জানে যে এটা ভেলাঘৰ সাজে তো সাজি তাতে মানে সকলোৱে মিলি জুলি খানা খোৱা হয় ঘৰৰ ফেমিলি বা অনেক লগৰ বান্ধৱসকলৰ লগত মানে মিলি ভেলাঘৰত খানা খোৱা হয় মাঘ বিহু উৰুকাৰ উপলক্ষে তো আজি মাঘ বিহু উৰুকাৰ উপলক্ষে মানে এটা টুপিয়া চেণ্টাৰত বৃহৎ ভেলাঘৰ বনোৱা হৈছে তো ভেলাঘৰৰ লগতে তাত বিভিন্ন ধৰণৰ সা সামগ্ৰী মানে বিভিন্ন পুৰণি সা সামগ্ৰীৰ লগতে মানে বহুত কিছুমান মানে যি বস্তু অচিনাকি বস্তু মানে চিনাক্ত কৰা হৈছে তো সেইখিনি বস্তু আপোনালোকক সকলোখিনি দেখুৱাব চেষ্টা কৰিম এটা কৰি তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মানে চাই থাকক সেইলৈকে স্কিপ নকৰাকৈ আৰু লগতে মোৰ চেনেলটো যদি নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু চাইডত থকা মানে মস্ত ঘণ্টা বেলটো বজাই অল কৰি ল'ব ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি চাইডত থকা মানে মস্ত ঘণ্টা বেলটো বজাই অল কৰি ল'ব তো ফাইনেলি এতিয়া বৰ্তমান টুপিয়াত আপোনালোকে নিশ্চয় দেখিছে বেক চাইডে এটা বৃহৎ প্ৰকাণ্ড মানে এটা ভেলাঘৰ বনোৱা হৈছে আৰু ভেলাঘৰৰ লগতে মানে বিভিন্ন পুৰণি সা সামগ্ৰীৰ লগতে বৃহৎ মানে সঁজুলি মানে যি বস্তু আমি এতিয়া বৰ্তমানো চিন্তা কৰোঁ সকলো বস্তুবোৰ ইয়াত মানে শ্ব' কৰি মানে ডেক'ৰেশ্যন কৰি ৰখা হৈছে আৰু আপোনালোকক সকলো বস্তুখিনি দেখাব এটা কৰি চেষ্টা কৰিম ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ গৰু গাড়ী চকা তেনেকৈ এটা চকা আছে শৰাই যুৱলি আৰু এইফালে এনেকৈ আছে নাঙল আৰু তেনেকৈ আছে পানী দৰা জাপি আৰু এইফালে আছে এখন মই টকা আৰু এইফালে এখন লাহনি আৰু এখন মানে অলপ ডেঞ্জাৰ বস্তু ধৰণা এখন চাই লওক এখন মানে কিবা হাল চাল পাব পাৰে হ'ব ভাবিছোঁ বৰ চালনী এইফালে বিৰিয়া উখুন এইফালে আছে এখন ৰয়না নিশ্চয় এখন ৰয়না এতিয়া মানে এইটো চেৰেকী আৰু এখন কাহনি তো যঁতৰ তাৰপিছত এখন তাঁতৰ শালৰ মানে সঁজুলি আৰু এখন নেওঠনি এখন কি বস্তু নেওঠনি মই আজিহে দেখিছোঁ তো এখন নেওঠনি এখন বৰ চেৰেকী আৰু এইফালে এইটো লেটাই আৰু এইফালে তেনেকৈ আছে তাঁতৰ শালৰ বস্তু এখন তুলুঠা বুলি কয় আৰু এইফালে দূৰপতি আৰু এখন দাঙি মৰা নাজানো আৰু এখন কি দাঙি মৰা এখন ঘোঁৰা আৰু এইফালে তেনেকৈ আছে নাচনী আৰু এইফালে আছে গৰকা এয়া পলি এইফালে মাকু এনেকুৱা বিভিন্ন ধৰণৰ বস্তু আছে আৰু এইফালে আছে গৰু গাড়ী এখন নিশ্চয় দেখিছে কোলা আৰু এইখন মানে চাউল চলা চালনী আৰু এইটো কিবা হেচেক্লেম বুলি কৈছে এইটো লিখা আছে হেচেক্লেম বিশেষ মই নাজানো আৰু এইটোতো ডেঞ্জাৰ মাল এইটো চাই লওক এইটো হুকা আৰু এইটো মানে এজন মানে বাবাৰ কাৰণে বঢ়িয়া বস্তু এইটো বাবা খোৱা মানুহৰ কাৰণে এইটো হুকা দেখিছে এইটো বহুত মানে নাই দেখা মই আজিলৈকে তো আজিহে দেখিছোঁ ইয়াত হুকা আৰু এইটো মানে কাঠৰ চৰিয়া পুৰণি বস্তু যিহেতু এইবিলাক মই আজি দেখিছোঁ তো কাঠৰ চৰিয়া আৰু এইটো মানে খুন্দনা মানে আইতাসকলৰ কাৰণে মানে খুব দৰকাৰী বস্তু খুন্দনা এয়া তামোলৰ ৰঙা দাগ লাগি আছে তো তামোল খুন্দি আহিছে নিশ্চয় তো মানে খুন্দনা আৰু এইটো উৰল যি মানুহে আগতে হাতেৰে খুন্দিছিলে যিকোনো বস্তু উৰলত খুন্দিছিল তো এইটো উৰল আৰু এইটোতো জানেই এতিয়া মাঘ বিহু যিহেতু পিঠা পনা বনাবলৈ আমাক
মানে ঢেঁকী এটাৰ প্ৰয়োজন হয়। তো এইটো ঢেঁকী আৰু এখন বাঢ়নি বাৰী, মানে ধৰক ঢেঁকী দি থাকোঁতে এজন মানুহে খুন্দিব হ'লে মানে ধৰক বোৱা দি থাকিবৰ কাৰণে ঢেঁকী এইটো বাঢ়নি বাৰী লাগে। আৰু এইটো হাত লেম্প, মানে এইটো থোহা, এইটো মাছ ধৰিবলৈ কাৰণে মানে আলিত এনেকৈ আলি অকণ কাটি তাত মানে এইটো ফচাই থ'লে ধৰক মাছ সোমাই যাব। আৰু এইটো চেপাটো নিশ্চয় চিনি পায়, চেপা। আৰু এয়া জাকৈ, এখন জাকৈ, আৰু এইটো খালৈ, আৰু সেইখনো মানে ডাঙৰ জাকৈ। আৰু এইফালে এখন দেখিছে এইটো কি বুলি লিখা আছে, শিকিয়া। তো নিশ্চয় দেখিছে এডাল বাঢ়নি, আৰু এইফালে লিখা আছে এইটো শিকিয়া, আৰু এইটো লিখা আছে মানে ঝাৰু, মানে সূতা, আৰু এইখন মানে শিকিয়া। তো আৰু আছে এইফালে বৰশী, এইফালে আছে পল, এইফালে আছে তেনেকৈ আছে এখন খেৱালি জাল। তো গাইছ এতিয়া আমি গৈ মানে মেইন মানে মেজিটো দেখুৱাব চেষ্টা কৰিম। তো এতিয়া আমি মেইন মেজিটোৰ ওচৰলৈ গৈ আছোঁ, আৰু মেইন মেজিটোত থকা মানে সকলোবোৰ বস্তুখিনি আমি দেখুৱাব চেষ্টা কৰিম, বা কিমান বৃহৎ মেজি তৈয়াৰ কৰা হৈছে। তো আমি সকলোখিনি দেখাম, ব'লক। মানে ভিডিঅ'টো যদি চাই ভাল পায়, লাইক এটা কৰিব, কমেণ্ট কৰিব, এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব, মানে যি পাৰে সকলোখিনি কৰি দিব। এডাল নিশ্চয় দেখিছে কলগছ, আৰু কলগছত এইটো মানে খেৰ নৰাই বনোৱা হৈছে। এইটো মানে একচুৱেলি কলডিল বনোৱা হৈছে, এইটো কলগছ। আৰু এইখন মানে মেইন মেজিটোলৈ সোমাই যোৱা মানে মেইন গেট। আৰু এইফালেও তেনেকৈ এজোপা কলগছ আছে, আৰু সিফালে এনেকৈ বাট চৰা চিষ্টেমত বনাই থোৱা আছে। আৰু এইটো ঢোল দবা এনেকুৱা কিবা, এইটো মানে ঢোল, আৰু এইটো দবা, আৰু ইফালেও কলগছ, সিফালেও তেনেকৈ বাট চৰা বনাই থোৱা আছে। আৰু এতিয়া আমি মানে মেইন ভিতৰলৈ সোমাই যাম, আৰু ভিতৰৰ দৃশ্যবোৰ দেখুৱাব চেষ্টা কৰিম। তো এইখন দেখিছে, এইটো গামোচাত লিখি দিছে যুৱ উন্নয়ন সমিতি টুপিয়াৰ, মানে এইটো টুপিয়াত বনোৱা হৈছে। আৰু এইটো দেখিছে নিশ্চয়। আমি এতিয়া ভিতৰলৈ বৰ্তমান সোমাই আহিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, সকলোকে কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মানে কমেণ্ট, শ্বেয়াৰ মানে ছাবস্ক্ৰাইব, মানে সকলোখিনি কৰিব, ভাল লাগিব। তো আপোনালোকৰ যদি অকণ সহায় আশীৰ্বাদ পাওঁ, হয়তো মই নিশ্চয় আপোনালোকৰ আৰু ভাল মানে এনেকুৱা কিছুমান মানে ভাল লগা অসমীয়া সংস্কৃতিৰ লগত জড়িত থকা কিছুমান ভিডিঅ' মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম, বা আপোনালোকক প্ৰায় এনেকুৱা ভিডিঅ' পাই থাকিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এইটো চাই লওক। এতিয়া আমি বৰ্তমান ভিতৰ পালোহি, আৰু ভিতৰত এয়া মানে কিবা জুই ধৰিবৰ কাৰণে ধৰক এইটো মানে গাঁত খান্দি দিয়া হৈছে। আৰু এইফালে চাই লওক, এতিয়া মানে গোটেই বাউণ্ডেৰীটো চাই লওক কিমান বহল, মানে বহুত মানুহ ইয়াত থাকিব পাৰিব, বা বহুত মানুহে খানা খোৱা, মানে বহুত প্ৰকাণ্ড। আৰু ওপৰলৈ আপোনালোকক দেখুৱাব চেষ্টা কৰিম, ওপৰটো চাই লওক। এয়া ওপৰৰ সেইটো একচুৱেলি মানে ভিতৰৰ পৰা তেনেকুৱা মানে ফুটা যেন দেখাই গৈছে, কিন্তু বাহিৰৰ পৰা বহুত ওখ হয়। আৰু এইটো চাওক কিমান ওখ, এইফালে চাই ল'ব পাৰে কিমান ওখ। আৰু মানে গোটেই বস্তুখিনি আপোনালোকক দেখুৱালোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ অকণমান সহায় আশীৰ্বাদৰ কাৰণে মই আজি একচুৱেলি ভিডিঅ' বনাবলৈ আহিছোঁ। আজি বুলি নহয়, একচুৱেলি মই ইউটিউব চেনেল এটা নতুনকৈ খুলিছোঁ। আপোনালোকে অকণমান সহায় আশীৰ্বাদ কৰিব বুলি আশা কৰি, তো মোৰ চেনেলত ভিডিঅ'বোৰ নতুন ভিডিঅ'বোৰ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব, মানে কমেণ্ট এটা কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা পালে, বা মাঘ বিহুৰ উপলক্ষে বনোৱা হৈছে। তো মাঘ বিহু আহিছে নিশ্চয়, তো মাঘ বিহুৰ উপলক্ষে মানে বনোৱা হৈছে। তো আপোনালোকে যদি ভাল লাগিছে ভিডিঅ'টো চাব।